হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? তো আজি মই আকৌ এটা কেক লৈ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ সহযোগিতা আগবঢ়াব, মোক কমেণ্ট কৰিব, লাইক কৰিব, লগতে পাৰিলে শ্বেয়াৰো কৰিব বুলি আশা কৰিলোঁ। আচলতে এইটো বনাইছিলোঁ মই এনিভাৰ্চাৰী কেক হয়, তো স্কুৱেৰ শ্বেপত বনাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালে গম পাব মই কেনেধৰণে বনাইছোঁ। ইয়াক ক্ৰীম অলপ লগাই ল'লোঁ আৰু ইয়াত দেখিছেনে প্ৰথম ভাগটো মই দি লৈছোঁ। এটা এইটো 3টা ভাগতে কাটি লৈছোঁ, মই কটাটো নেদেখুৱালোঁ। আৰু এতিয়া মই চেনি চিৰাপ দিম, চেনি চিৰাপৰ লগত মই ক্ৰাছ মিলাই লৈছোঁ দেই। আচলতে আপোনালোকেও এইটো ট্ৰাই কৰিব পাৰে যদিহে আপোনালোকে মানে আগ্ৰহী, তো আপোনালোকেও ঘৰতে বনাব পাৰে, ট্ৰাই কৰিব পাৰে জন্মদিনৰ কেক। আৰু কথা এষাৰ আছে নহয়, হাতৰ বিদ্যা থাকিলে মৰণ নাই বুলি, হয়তো আপোনালোকেও 2 টকা ইনকম কৰিব পাৰিব। আৰু ইয়াত দেখিছেনে মই পাইপিং বেগত ভৰাই লৈছোঁ আৰু আপোনালোকেও পাইপিং বেগত ভৰাই ল'ব যিসকলে বিগিনাৰ হয়, তেতিয়া আপোনালোকে ধুনীয়াকৈ লগাবলৈ মানে অলপ সহজ হ'ব দেই। আৰু এয়া মই ক্ৰাছ দিছোঁ, দেখিছেনে। আৰু আপোনালোকেও মাৰ্কেটত মানে দোকানত পাই যাব, য'ত নেকি বেকাৰী বস্তু পোৱা থাকে তেনেকুৱা দোকানত পাব, নহ'লে য'ত নেকি কেক মেটেৰিয়েলছ পোৱা যায় তাতো পাব ক্ৰাছটো কথা কৈছোঁ। আকৌ এয়া ছেকেণ্ড ভাগটো দি মই আকৌ চেনি চিৰাপ দিলোঁ, আকৌ মই ক্ৰীমেৰে কভাৰ কৰিম। আৰু আমি এতিয়া প্ৰেছুলা বা ব্ৰেছুলা দি পেলাই যদি ক্ৰীমখিনি দিওঁ ইফালে ইফালে লাগি যায়, তো সেইটো কাৰণে নিউ বিগিনাৰখিনিয়ে যদি পাইপিং বেগ এটাত ভৰাই লোৱা হয় তেতিয়া মানে ধুনীয়াকৈ দিবলৈ সুবিধা হয় আৰু বহুত চাফ চিকুণো হয় এনেধৰণেৰে, আৰু হাততো লগা চান্স নাথাকে। আৰু ইয়াত দেখিছেনে মই 2 নম্বৰ ভাগো এনেধৰণে দি দিলোঁ, আকৌ ক্ৰাছ দিম। আৰু দেখিছেনে। আৰু একেবাৰে আজিকালিতো বহুত নজেলো ওলাইছে, আপোনালোকে হাতেৰে ফুল বনাবলৈ নহ'লেও মানে নজেলৰ সহায়তো ডিজাইন দিব পাৰিব। নজেলৰ সহায়তো বহুত ধুনীয়া ডিজাইন দিব পাৰে, ৰ'জ নবনালেও। এইটোও নজেলেই হয়, যিটো মই ৰ'জ বনাইছোঁ এইটো মই নজেলিয়ে বনাইছোঁ। আৰু নজেল আছে কিছুমান মানে ৰ'জ হৈ যোৱা, তো তেনেকুৱা ধৰণৰ নজেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াত দেখিছেনে ইতিমধ্যে মোৰ 3টা লেয়াৰ দিয়া হৈ গৈছে। আৰু সেয়া মই আকৌ শেষৰ ভাগত এনেধৰণে চেনি চিৰাপ দিছোঁ, দেখিছেনে। আৰু আজিকালিতো ল'ৰা ছোৱালীবিলাকে জন্মদিনত কেক বিচাৰে ন, আৰু আমি যদি ঘৰতো নিজৰ ল'ৰাটোক জন্মদিনৰ কেক এটা বনাই দিব পাৰোঁ, কিমান আমাৰ মনত এটা আনন্দ মানে সুখৰ হয়। আৰু দোকানতকৈ কিনি অনাতকৈ আমি ঘৰতে কিবা এটা তেওঁলোকক বনাই যদি দিওঁ বা বনাই যদি খুৱাওঁ, সঁচাকৈ আনন্দিত হওঁ, নহয়নে? আৰু সেয়া আপোনালোকেও ঘৰতে ট্ৰাই কৰিব পাৰিব। বেছি একো দৰকাৰ নহয় ইয়াত, খালি আমাৰ ক্ৰীম ফেটিবৰ কাৰণে এটা ইলেক্ট্ৰনিক ব্লেণ্ডাৰ দৰকাৰ হয়, প্ৰয়োজন হয়। বাকীটো আমাৰ ঘৰত থকা সামগ্ৰীয়ে আমি এইখিনি কৰিব পাৰোঁ। আৰু এতিয়া মই গোটেই কেকটো কভাৰ কৰি আছোঁ। হুইপ ক্ৰীমো আপোনালোকে দোকানতে পাই যাব ইজিলি, মাৰ্কেটত সকলোখিনি বস্তুৱেই পাব। আৰু খালি একদম এটা বস্তু যে নহ'লে নহয়, সেইটো হৈছে ব্লেণ্ডাৰটো। ব্লেণ্ডাৰডালটোত আমাক লাগিবই, বাকীখিনি বস্তু আপোনালোকে তো সহজতেই পাই যাব দোকানত, আৰু বেছি দামো নহয়। কিন্তু টাৰ্নিং টেবুল এখনো লাগিব দেই। আৰু মইতো এবাৰ কিছুমান ভিডিঅ'ত দেখিছিলোঁ তেওঁলোকে ঘৰুৱা পদ্ধতিৰে এনেধৰণে বনাইছোঁ বুলি, তেওঁলোকে ডাবৰ এটাৰ ওপৰতো বনাইছে জানেনে। আচলতে আমাৰ মনটোৱে মেইন। যদি আমি মনটো যদি ডাঠ কৰোঁ, আমি কিবা এটা ট্ৰাই কৰোঁ, কিবা এটা চেষ্টা কৰোঁ, তেতিয়াতো আমাৰ সঁজুলি ঘৰতে ওলাই যাব, নহয়নে? আৰু আমিতো আৰু মাকবিলাকটোতো আৰু এক্সপাৰ্ট নহয়নে, যিহেতু আমি হাউচ ৱাইফ নহয় জানো। আমি মানে ঘৰতে কিবা এটা বস্তু মানে আমি যিকোনো কামৰ কাৰণে কিবা এটা বস্তু দৰকাৰ হ'লে আমাৰ মানে তেনেধৰণে আমি উলিয়াই ল'ব পাৰোঁ ঘৰতে, নহয়নে, বনাই ল'ব পাৰোঁ তেনেধৰণে। আৰু এয়া দেখিছেনে মোৰ কভাৰ কৰা হৈ গ'ল হোৱাইটে, প্ৰথমতে কভাৰ কৰিলোঁ, তাৰপৰা এতিয়া অলপ পিংকেও কভাৰ কৰিম, কাৰণ এনিভাৰ্চাৰী কেক দিছিলে, তো ভাবিলোঁ মই পিংক কালাৰটোৱে অকণমান ইউজ কৰোঁ, আৰু পিংক কালাৰে ইউজ কৰিছোঁ। ৰেড কালাৰ বাৰু তেনেকৈ ইউজ কৰা নাই, কিন্তু ফুল এপাহতহে ৰেড কালাৰটো ইউজ কৰিছোঁ। আৰু আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। আচলতে ভিডিঅ'বিলাক বনাই থাকোঁ, দি থাকোঁ, কিন্তু ভিডিঅ'বিলাকচোন মানুহে নেচায়েই, তো অকণমান মনতে দুখো লাগে বাৰু, কিয় জানো নেচায় বুলি ভাবোঁ। তথাপিতো কিন্তু বনাই থাকোঁ যে, তো সেইটো কাৰণে ভিডিঅ' এটা কৰি থৈ দিওঁ, আৰু ভালো লাগে ভিডিঅ'টো দি। যিহেতু ইউটিউবত চেনেল এটা খুলি লৈছোঁ যেতিয়া ভিডিঅ' দি থাকিব লাগে, তো সেইটো কাৰণে আৰু মানুহে মৰম দিলেও চালেও নেচালেও ভিডিঅ'খিনি দি থাকোঁ। আৰু যিসকলে চাই তেওঁলোককতো বহুত বহুত ধন্যবাদ, আৰু আপোনালোকৰ কমেণ্ট, বহুমূলীয়া কমেণ্টটো দিয়াৰ কাৰণেও বহুত বহুত ধন্যবাদ। আৰু এয়া মোৰ হৈ গ'ল এতিয়া, আৰু এতিয়া মই ইয়াৰ ওপৰত ফ্লাৱাৰ বনাম যিহেতু, আৰু আপোনালোকে চাই থাকিব মই কেনেধৰণে বনাওঁ ফ্লাৱাৰ, চাই থাকিব আপোনালোকে।
আৰু আচলতে একো টান নহয়, 2-3বাৰ যদি ট্ৰাই কৰা হয় তেতিয়াতো পাৰিবই নহয় জানো। আৰু ইয়াক কেনেকৈ বনাইছোঁ দেখিছেনে, এনেধৰণে কভাৰ কৰি লৈছোঁ আৰু ইটো পাহিৰ ওপৰত সিটোৱে কভাৰ কৰি দিলেই হ'ল। আৰু মোৰ কেমেৰাৰ কাৰণে অকণমান ইফালে গুচি গ'ল, তো সেইটো কাৰণে আপোনালোকে ভালকৈ নেদেখিলে, কিন্তু মোৰ এনেকুৱা ফ্লাৱাৰ বনোৱা ভিডিঅ' আৰু আছে, আপোনালোকে চাব পাৰিব। আৰু সেয়া দেখিছেনে, আৰু একো টান কাম নহয়। আপোনালোকে বেলেগত শিক্ষা নল'লেগৈও আপোনালোকে ইউটিউবতে আৰু বেলেগ ভিডিঅ' চাইও আপোনালোকে ট্ৰাই কৰিব পাৰিব। আৰু ময়ো কিন্তু প্ৰথম ইউটিউবতে চায়ে মই ট্ৰাই কৰিছিলোঁ আৰু তেনেধৰণে বনাইছিলোঁ। তেনেধৰণে মই 1 বছৰ অৰ্ডাৰো লৈছিলোঁ, কিন্তু পিছত ভণ্টি এজনীয়ে কলত মই বাৰু এখন চাৰ্টিফিকেট ল'লোগৈ, তাইও শিকিম বুলি ক'লে, তো সেইটো কাৰণে ময়ো আৰু মানে বা এজনীৰ ওচৰত গৈ শিকিলোঁগৈ আৰু তেওঁৰ পৰাও শিকিলোঁ। আৰু কিছু মই প্ৰায় কিন্তু মই ইউটিউবৰ পৰাই শিকিলোঁ, সেইটো কিন্তু মিছা ক'লে নহ'ব। তো সেইটো আৰু দেখিছেনে, এয়া মই কিন্তু ডাষ্ট কালাৰ ইউজ কৰিছোঁ, যিহেতু এতিয়া গৰমৰ দিন আৰু বেলেগ কালাৰবিলাক দিলে অলপ মানে ক্ৰীমটো মেল্টেড হৈ যায়, তো মই সেইকাৰণে ডাষ্ট কালাৰে ব্যৱহাৰ কৰিছোঁ। কিন্তু জেল কালাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু ক্ৰীমটো কিন্তু ফেটাৰ পাছত আপোনালোকে বস্তুখিনি যোগাৰ কৰি লোৱালৈকে ফ্ৰিজত ৰাখিব দেই, গৰম দিন যিহেতু বহুত মানে মেল্ট হৈ যায়, তো সেইটো কাৰণে ফ্ৰিজত ধুনীয়াকৈ ৰাখি দিব। আৰু যি নেকি ৰ'জ বনোৱা হয় ক্ৰীমটো, সেই ক্ৰীমখিনিটো ধুনীয়াকৈ মানে ছেপাৰেট কৰি আপোনালোকে নজেল দি মানে পাইপিং বেগত ভৰাই ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিলেই হ'ল। যেতিয়া দৰকাৰ হয় প্ৰয়োজন অনুসৰি উলিয়াই ল'লেই হ'ল। আৰু এই দেখিছেনে, মই এনেধৰণে 3পাহ ফুল বনাই দিলোঁ। আৰু এতিয়া মই নজেল ব্যৱহাৰ নকৰাকৈ মই পাইপিং বেগতে এনেধৰণে ভৰাই পেলাই দিছোঁ। পাইপিং বেগটো মানে মই কাটি লৈছোঁ, আৰু সেয়া দেখিছেনে, মই এনেধৰণে লিফ দি দিছোঁ। আৰু আপোনালোকেও ট্ৰাই কৰক, একেবাৰে সহজ, একো টান কাম নহয়। তো আপোনালোকেও নিশ্চয় পাৰিব আৰু একদম ঘৰুৱা পদ্ধতিৰে ঘৰতে বনাব পাৰিব আৰু বহুতেই সোৱাদ লগা হয় এনেদৰে হোমমেড কেকবিলাক। আৰু যদিহে বিশ্বাস নহয়, আপোনালোকেতো বনাই খাই চাব এটা, তেতিয়া নিশ্চয় গম পাব। আৰু বেছি বস্তু সঁজুলিও আপোনালোকক দৰকাৰ নহয়, কিন্তু ইলেক্ট্ৰনিক ব্লেণ্ডাৰডাল নহ'লেহে নহ'ব, কাৰণ ক্ৰীমটো ফেটিবলৈ বহুত দৰকাৰী। বাকীখিনিতো আমি ঘৰুৱা সামগ্ৰীয়ে কৰিব পাৰি। আৰু টাৰ্নিং টেবুলখনো এখন লৈ ল'ব। প্ৰথম বনাওঁতে আপোনালোকে ফ্লিপকাৰ্ট বা মিছ' তেনেকুৱাতে প্লাষ্টিক পায়, তেনেকুৱা এখন ল'লেও হ'ব। আৰু বাদ বাকী বস্তুবিলাক ইমান দামৰো নহয়, আপোনালোকে পাৰিব। আৰু অভেনটো প্ৰয়োজন নহয়, যদি বেছিকৈ আপোনালোকৰ অৰ্ডাৰ লয় তেতিয়াহে প্ৰয়োজন হ'ব, বাকী আমাৰ গেছতে কাম চলি যাব। আৰু কেক টিনটো এটা প্ৰয়োজন হয়, কেক টিন এটা লৈ ল'ব, নহ'লেও আমাৰ ঘৰত থকা যিকোনো এটা এলুমিনিয়ামৰ পাত্ৰটো আমি বনাব পাৰোঁ, নহয়নে বাৰু। আৰু আজি মোৰ কেকৰ ডিজাইনটো কেনেকুৱা লাগিলে আপোনালোকে জনাব, আৰু যদি ক'ৰবাত কিবা কোৱা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব দেই। তো আজিলৈ আহোঁ, বাই বাই। পাৰিলে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট